নমস্কাৰ হয় দৰ্শকসকল আপোনালোকক আজি আমি এনে এজন ব্যক্তিৰ ওচৰলৈ লৈ আহিছোঁ নিশ্চয়কৈ আপোনালোকে আমি মহাপুৰুষীয়া দিনৰ এটি কুটিৰ শিল্প আমি যি আসনত বহোঁ আমি সদ্যহতে কঠ বুলি কওঁ এই কঠ এই কুটিৰ শিল্পটো কেনেধৰণেনো তৈয়াৰ কৰে আৰু এই বস্তুবোৰ ক'ৰ পৰা আনে তাকে জানিবলৈ আজি আমি এগৰাকী ব্যক্তিৰ ওচৰলৈ আহিলোঁ হয় নমস্কাৰ আপোনাৰ নামটো কওকচোন শ্ৰী প্ৰহ্লাদ নাথ হয় হয় আপোনাৰ আপুনি এই কুটিৰ শিল্পটো আজি কিমান বছৰ আগৰ পৰা আপুনি কৰি আছে অন্ততঃ আপোনাৰ 25 বছৰমানৰ পৰা কৰি আছোঁ হয় আপুনি এই 25 বছৰে ইয়াৰ এই বস্তুখিনি ক'ৰ পৰা সংগ্ৰহ কৰে আৰু কেনেধৰণে তৈয়াৰ কৰে আৰু ইয়াৰ পৰা আপোনাৰ আপুনি কি হিচাপে বৃত্তি মানে আপুনি উপাৰ্জন কৰি আছে তাৰ বিষয়ে অকণমান কওক ধৰক এই হগলটো আমি জলাহৰ বিলত কাটোঁ হয় তাৰমানে কিনি লওঁ আপুনি যিটো বস্তু এই বস্তুটো বৈছে এই শালখনত এই বস্তুটোৰ নাম কি হগল হগল এইটো আপুনি ক'ৰ পৰা আনে আমি বিলৰ পৰা আনো হয় ধৰক আনি কাটি কৰি আনি এই বস্তুটো 4-5 দিন আমি ৰ'দত দিওঁ দি আনি ওপৰত তুলি থওঁ তাৰপৰা এই অভাৱৰ দিনকেইটা আমি বয় বিক্ৰী কৰোঁ হয় ধৰক ইয়াৰ পৰা আমি জীৱন নিৰ্বাহ কৰি আছোঁ আমাৰ অৱশ্যে একে মানে অমূলক নহয় আমাৰ ধৰক লাভ হয় বুলিও ক'ব পাৰি হয় পৰিশ্ৰম অনুসাৰে বিশেষকৈ নোপোচেগৈ এনেকুৱাও হৈ যায় হয় হয় এই কুটিৰ শিল্পটো আপুনি কেতিয়াৰ পৰা মানে আপোনাক কোনে শিকাইছিল আপুনি ক'ৰ পৰা এই বিদ্যাটো ল'লে আমাৰ দেউতাই শিকাইছিল হয় আপোনাৰ দেউতাই শিকাইছিল আৰু আজি আপুনি কিমান বছৰ বুলি ক'লে 25 বছৰে আপুনি সদ্যহতে এই বৃত্তিটো লৈ আপুনি চলি আছে হয় কিন্তু এইখিনিতে আপোনাক আমি মানে জনাবলৈ পাই সুখী হৈছোঁ এই যিটো আমি বনাইছোঁ এই কঠ এইটো আমাৰ মহাপুৰুষীয়া দিনৰ পৰাই আমি এইটো বস্তু ব্যৱহাৰ কৰি আছোঁ হয়তো আজি এই বস্তুটো লুপ্ত হৈ যাবলৈ বিচাৰিছে ইয়াৰ প্ৰধান কাৰণ কি বুলি ভাবে আপুনি প্ৰধান কাৰণ মানে ধৰক এতিয়া যিসকল জনসাধাৰণে আগত কৰি আছিল হয় এতিয়া ধৰক এই বস্তুটো নোপোচোৱাৰ কাৰণে কাৰণ ধৰক এতিয়া যিখিনি খাটনি হয় খাটনি অনুসাৰে নোপোচোৱাৰ কাৰণে প্ৰায় ধৰক তেনেকুৱা নিবনুৱাসকল কোম্পানীত গৈ সোমাইছেগৈ হয় গতিকে বস্তুটো লোপ পাবলৈ ধৰিছে হয় নাই আৰু এইখিনিতে মই আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ এই যিটো হগল এই হগলটোৰ কিবা ইয়াত মানে নাইকিয়া পাবলৈ বিচাৰিবলৈ জটিল নেকি বা পাবলৈ আজিকালি অলপ জটিল হৈছে হয় ইয়াৰ মূল কাৰণ এয়াও হ'ব পাৰে যে আমি হয়তো হগলৰ অভাৱতো হয়তো আজি এই বস্তুবোৰ লাহে লাহে লুপ্ত হ'বলৈ ধৰিছে চাগৈ যতটো সম্ভৱ হয় মানে ভাল লাগিল আপোনাৰ লগতে আপুনি জানিলোঁ আমি আপুনি এই বস্তুটো অলপ দেখাওকচোন কেনেকৈ আপুনি এখন শালত এই হগলটো লগাই এটা মানে কঠ বা এইটো আমি আসন বুলিয়ে কৈছোঁ কাৰণ কিয় আমাৰ ঘৰুৱা কিছু নামত বা আমাৰ নামঘৰত নামত হওক ইয়াত আমাৰ ভকতসকল বহিব পৰা এখন সুন্দৰ আসন বুলি আমি ক'ব লাগিব শোভনীয় আসন এই কঠটোকে আমি মহাপুৰুষৰ দিনৰ পৰা আমাৰ মহাপুৰুষেও হয়তো এই কঠ ব্যৱহাৰ কৰিছিল সেই বস্তুটো আজিও যে জীয়াই ৰাখিব পাৰিছে তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ কিন্তু আপুনি অলপ দেখাওক কেনেধৰণে আপুনি শালত এই আসনখন তৈয়াৰ কৰে এনেকৈ ধৰক বব লাগে আৰু হয় বওঁতে সময় অলপ মানে এতিয়া ধৰক মোৰ যিখন খাল বনালোঁ এইখন আৰু ইপিনে ৰাজখনো ঘন হয় এইখিনি কৰোঁতে আপোনাৰ অত্যন্ত আপোনাৰ 3 ঘণ্টা 3.5 ঘণ্টামান লয় হয় বনোৱাৰ পৰা কটালৈকে হয় ধৰক এনেই জেনেৰেল এখন চুটি কথা ইমান সময় নলয় কিন্তু হয় হয় আপোনাৰ 2 ঘণ্টা লয় হয় কিন্তু ইয়াৰ খাটনিটো বেছি কাৰণে হয় ধৰক এইখন 3 ঘণ্টা অকণমান বেছি হ'লেও কম নহয় হয় আপোনাৰ অনুসাৰে দামো পাওঁ হয় আপোনাৰ এখন চুটি কঠ আৰু এখন দীঘল কঠৰ আপোনাৰ দামৰটো পাৰ্থক্য আছে হয় আপুনি এখন চুটি কঠ আপুনি কেইটকাত বিক্ৰী কৰিলে আপোনাৰ অন্ততঃ কিবা এটা আপোনাৰ ৰয় অন্ততঃ সেইটো ক'বলৈ গ'লে আপোনাৰ 100 টকা বিক্ৰী কৰিব লাগিব হয় তেতিয়া ধৰক লাভালাভ বুলিবলৈ কিবা এটা হয়গৈ হয় যদি আপোনাৰ 100 টকাৰ তলত হয় তেতিয়াহ'লে মানে অকণমান অলপে নহয় হয় আপোনাৰ কষ্ট অনুযায়ী নোপোচায় আৰু এইখিনিতে এটা কথা জানিব বিচাৰিছোঁ কাৰণ আপুনি এটা ইমান ধুনীয়া সুন্দৰ এটা কুটিৰ শিল্প আপোনাৰ হাতত আছে আজি আমি হয়তো কিছু জেগাত এই হগলৰ তৈয়াৰ কৰা কঠ পাবলৈ টান
তাৰ ঠাইত প্লাষ্টিকৰ আমি কিনিবলৈ পৰা জেনেৰেল আমি মানে এখন পাতি ইউজ কৰি আমি তাত ভকত বহাওঁ কিন্তু সদ্যহতে সেই প্লাষ্টিকৰ পাতিখনতকৈ এই হগলৰ যিখন আমি কঠ তৈয়াৰ কৰোঁ এই কঠখনত বেছি শুৱনি হয় এজন ভকত বহি থাকিলে সেই কঠটো শুৱনি হয় এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে যে প্লাষ্টিকৰ পাতিটো ব্যৱহাৰ উপযোগী নে আপোনাৰ এই হগলৰে তৈয়াৰী এই কঠখন উপযোগী বুলি ভাবে শুনক এখন সমাজত হয় এখন সমাজত এখন কঠ দিলে যিটো শোভা পায় হয় আপুনি প্লাষ্টিক দিয়ক প্লাষ্টিকৰ পাতি দিয়ক বা বেলেগ পাতি কিবা কিবি এনেকুৱা ধাৰি দিয়ক হয় শোভা কেতিয়াও নাপায় হয় কাৰণ এইটো হ'ল আমাৰ অতীজৰ কুটিৰ শিল্প ইয়াত আমাৰ আটা পিতাসকল নিজে তৈয়াৰ কৰি বহি ইয়াত মৰি গ'ল হয় কিন্তু তেখেতলোকে কঠৰ বাদে বেলেগত বহি কেতিয়াও ভাল নাপায় হয় আৰু শোভাও লাগে শোভা পায় হয় গতিকে ধৰক এতিয়া আজি প্ৰজন্মৰ যিটো ধৰক চলিছে বৰ্তমান পাতি বা কিবা কিবিতকৈ কঠখন অতি শুৱনি হয় ভাল লাগিল এতিয়া আপোনাৰ পৰা এটা কথা আৰু আমি জানিব বিচাৰিছোঁ আপুনি সদ্যহতে এই শালখনত কেনেধৰণে এটা কঠ তৈয়াৰ কৰে আপুনি আমাক দেখালে কিন্তু আপুনি তৈয়াৰ কৰি থোৱা তেনেধৰণৰ দুটামান কঠ আমাক দেখাব পাৰিম হয় নিশ্চয় আপুনি আমাক দেখাওক তাৰে দুখনমান কঠ হয় আপুনি সদ্যহতে তৈয়াৰ কৰা কঠ বা এয়াই ন সদ্যহতে খুব সুন্দৰকৈ আপুনি এটা কঠ তৈয়াৰ কৰিছে এই কঠটোৰ দামে আপুনি অলপ আগে কৈ গ'ল যে 100 টকাত আমাৰ বিক্ৰী কৰিলে আপোনাৰ ইয়াত কিবা এটা আপোনাৰ ৰয় 100 টকাৰ যি তলত আপুনি বিক্ৰী কৰে ইয়াত আপোনাৰ যিটো কষ্টৰ অনুসাৰে আপুনি নোপোচায় সদ্যহতে আপুনি এই কঠটো যে তৈয়াৰ কৰিলে এই হগলটোৰ পৰা এই ধুনীয়া এটা কঠ তৈয়াৰ কৰিলে হয় ঠিক আছে জানি ভাল লাগে আৰু দুটামান দেখাওক আপোনাৰ হয় আপোনালোকক দেখাবলৈ ভাল পালোঁ যে এনেধৰণৰ কঠ ব্যৱহাৰ কৰি আমি নামঘৰ হওক বা ঘৰত কিবা কাজ সকাম এনেকুৱাত আমি এই মহাপুৰুষা এই আসনখন আমি ব্যৱহাৰ কৰি আমি যিটো আমোদ পাওঁ হয়তো আমি এখন প্লাষ্টিকৰ পাতিত আমি তেনেধৰণৰ এটা আমোদ এটা আমি নাপাওঁ আৰু এইটো আমাৰ পৰিৱেশৰ পৰা পোৱা এটা সুন্দৰ আমাৰ এটা বস্তু হগল হয় এই হগলটোৰ কাৰণে হয়তো আমি কিছু মানুহ আছে এই হগল হয়তো এনেই মানে আঁতৰাই পেলাই তাক নষ্ট কৰি পেলাইছে কিন্তু তাৰ পৰা যে এখন আসন মহাপুৰুষীয়া যে এখন আসন তৈয়াৰ কৰিব পাৰে হয়তো আজি মানুহে সেইখিনি ভবা নাই কাৰণ এটা আপুনি ইয়াৰ আগতে অলপ আগে কৈ গ'ল যে ইয়াৰ পৰা আমি যিখিনি ইনকাম কৰোঁ যিখিনি আমি উপাৰ্জন কৰোঁ সেইখিনিৰ পৰা আপোনাৰ পৰিয়াল চলাবলৈ বহুখিনি অসুবিধা হয় তথাপি আপোনাক বহুত ধন্যবাদ দিলোঁ যে আপুনি এনেধৰণৰ এটা কুটিৰ শিল্প আপোনাৰ হাতত আপোনাৰ দেউতাকৰ দিনৰ পৰা আজিও যে আপুনি 20-25 বছৰ এই কুটিৰ শিল্পটো আপুনি ধৰ আপোনাৰ হাতত এই বিদ্যাটো ৰাখিছে তাকে জানি আমাৰ ভাল লাগিল আৰু আপুনি পিছৰ প্ৰজন্মলৈ এই শিক্ষাটো দি যাব বুলি আমি আশা ৰাখিলোঁ নিশ্চয় আপুনিও সেইখিনি ভাবিছে হয় ধৰক দি যাম বুলি ভাবিছোঁ মানে ধৰক আজিকালি আৰু ল'ৰা ছোৱালী এইখিনি কৰিবলৈ টান পায় কাৰণ যিহেতু ধৰক যিটো পৰিশ্ৰম হয় সেই ল'ৰা ছোৱালী এইখিনি পৰিশ্ৰম কৰিবলৈ অলপ টান পায় তাৰ বাদে কি ধৰক আমাৰ জীৱনটো আমি এনেকৈয়ে চলিব লাগিব হয় তথাপি আশা ৰাখিছোঁ আপুনি এই বিদ্যাটো যেন আপোনাৰ পিছৰ আপোনাৰ নিজৰ ল'ৰা ছোৱালী হওক বা আপোনাৰ নিজৰ পিছৰ যিটো প্ৰজন্ম আপুনি তেওঁলোকক যাতে এই শিক্ষাটো দি যায় তাকে আমি আশা ৰাখিছোঁ নামটো কি আছিলে শ্ৰী প্ৰহ্লাদ নাথৰ পৰা আমি আজি এই যি কুটিৰ শিল্পৰ ওপৰত আমাৰ এটা কথোপকথন আপোনালোকলৈ আগবঢ়ালোঁ নিশ্চয় আপোনালোকে ভিডিঅ'টো উপভোগ কৰিব বুলি আশা ৰাখি আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ